বোলো ভালে আৰু আজি আমি যাই আছোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ চুলিকেইডাল চক কেনে হৈছে মানে এইটো মানে বতাহৰ কাৰণে হৈছে তো একো নাই আমি যাই আছোঁ সূৰ্য পাহাৰ এফালে দাদা আছে মোৰ হেলমেট নাই এতিয়া সেইকাৰণে চুলিবিলাক এনেকুৱা হৈছে তো চাই থাকক ভিডিঅ'টো আল্টিমেট পাব আল্টিমেট গোৱালপাৰা চহৰৰ পৰা শ্ৰী সূৰ্য পাহাৰৰ দূৰত্ব অনলি 13 কিলোমিটাৰ আৰু এতিয়া আমি দেখদোৱা আহি পাইছোঁ প্ৰায় 6 কিলোমিটাৰমান জাগা আহিলোঁ আৰু ইয়াতে আছে ইউটিউবাৰ মমেৰালিৰ ঘৰ আপোনালোকে মমেৰালিক দেখাই থাকে টেক ভিডিঅ' বনায় চ' একদিন ভাবিছোঁ মমেৰালিৰ যাম বুলি ভাবিছোঁ মমেৰালিৰ ঘৰত আৰু আমি আহি পালোঁ দুবাপাৰা আপোনালোকে জানে ইয়াত মানে পাটিৰ কাৰণে বিখ্যাত আৰু বাঁহৰ সামগ্ৰীসমূহ কিছুমান ইয়াত বনোৱা হয় আৰু ৰাস্তাৰ কাষতে ইহঁতে দোকান দি মানে জীৱন নিৰ্বাহ কৰিছে চ' বহুত ভাল লাগিছে আৰু এইটো আছিল শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ প্ৰথমটো গেট আগলৈ আৰু গেট আছে আৰু এইখনেই হ'ল দ্বিতীয়টো গেট এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু এই গাড়ীসমূহ যে দেখিবলৈ পাইছে এইবিলাক কোনো সাধাৰণ গাড়ী নহয় এইবিলাক দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈ অহা মানুহৰ গাড়ী পাৰ্কিং তাৰমানে ইয়াত মটৰচাইকেল পাৰ্কিং কৰিব লাগিব তো পাৰ্কিং কৰি লওঁ বাৰু আগতে তো ইফালে চলি আছে পিকনিকৰ বতৰ আৰু এই পিকনিকৰ বতৰত বোলে গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰত বোলে বহুত দূৰৰ পৰা মানুহ আহে তো চাই হওক বোলকচোন মানে কেনেকুৱা কি চলি আছে মেলাৰ সময়ত বাৰু ইয়াত এনেকুৱা মানুহ হয় তো মেলা নোহোৱাকৈ পিকনিকৰ সময়তে যে এনেকুৱা মানুহ হ'ব বুলি মই ইয়াত বিলিভ কৰা নাছিলোঁ চ' মই আচৰিত আৰু এইটো মিউজিয়ামত মানে বহুত পুৰণি বস্তু আছে যিসমূহ খননত ওলাইছিল কিন্তু ইয়াত ভিডিঅ' আৰু ফটো এলাও নাই আৰু চাব পাৰিছে আমি ফুৰি আছোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ যিখন গোৱালপাৰা জিলাত অৱস্থিত চ' আপোনালোকক কৈছোঁ গোৱালপাৰা চহৰৰ পৰা মাত্ৰ 13 কিলোমিটাৰ হয় ন মাত্ৰ 13 কিলোমিটাৰ গোৱালপাৰাৰ পৰা তো আহিব চাব আমিতো আহিয়ে থাকোঁ আৰু এইফালে চাব পাৰিছে মানে বটিং কৰিব পাৰে আপোনালোকে ইমান ভিৰ হ'ব বুলি গমেই পোৱা নাছিলোঁ আৰু আপোনালোকে চাব পাৰিছে মানে আজি ইয়াত মানুহৰ সমাগম খুবেই বেছি মানে পিকনিকৰ বতৰ আমিহে মানে গোৱালপাৰাত থাকি ইয়াৰ গুৰুত্বটো
গুৰুত্ব দিয়া নাই মানে কিমান ভাল পৰিৱেশ ইয়াতে। তো আপোনালোকে চাব পাৰিছে এফালে এখন বোট আছে আৰু আপোনালোকে চাব পাৰিছে আজি মানুহৰ সমাগম খুবেই বেছি। আৰু এইফালে বোটসমূহ অনলি সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, আপুনি যদি ডাঙৰ মানুহ হয় বা আপুনি ধৰক ফেমিলিৰ লগত আহিব পাৰে, আপুনি কাপল হিচাপে আহিব পাৰে বা গাৰ্লফ্ৰেণ্ড লৈ যদি আহে সেইটোতো আৰু ভাল কথা। তো আহক, চ' মানে ইয়াত ফুৰি যাওক একবাৰ। চ' এতিয়া আমি আগবাঢ়ি যাম আৰু এইফালে কি আছে মানে আপোনালোকক সম্পূৰ্ণ হেৰিটো দেখুৱাবলৈ চেষ্টা কৰিম। ৰ'ব মোৰ পিছফালে কিবা পাণ্ডা আহি আছে। হাই হাই। আৰু চাব পাৰিছে আগবাঢ়ি আহা আহি কাক লগ পালো। দাদা কথা চথা ক'ব জানে না, ক'ব পাৰে না নাই? আপোনাক লগ পাইছিলো সেইদিনা কাছাৰী ঘাটত। নহয় দাদা, মই বেলেগ নতুন চেনেল ষ্টাৰ্ট দিছো, আজি ফাৰ্ষ্ট ভিডিও। আচ্ছা, কি চেনেল দাদা? বেট টেডি বয়, অকল ভিডিও আপলোড হোৱা নাই। বেট টেডি বয়। তো আপোনালোকেও চাব, বেট টেডি বয় বুলি কৈছে। তো চাব পাৰে, মই ডিছক্ৰিপশ্যনত লিংক দিম। হাই কৰি দিয়ক এটা ভালকে, এটা চুম্মা দি দিয়ক বাছ। বহুত চুম্মা ইধাৰ से दे थोड़ा सा जॉगिंग करके। ओके ओके ओके। তো আৰু এটা নতুন চেনেল আপোনালোকে চাব পাৰিব। ভাল লাগিল। নাইস টু মিট ইউ। চ' চাব পাৰিছে ইহঁতে মানে নতুন চেনেল খুলিছে। মানে কিমান চেনেল আজিকালি ইউটিউবত, তো আপোনালোকে অনুমান কৰিব পাৰিছে যাৰ যেনেকুৱা ইচ্ছা মানে কৰি আছে। আৰু এইখিনি জেগাততো চবে ভিডিঅ' কৰিব আহিবই। মই আজি অকলে অহা নাই, মোৰ লগত বহুত মানুহ আছে আজি। এইবিলাক পিছফালে চব আমাৰে মানুহ, ভণ্টি, তাৰপিছত বৌ, দাদা। এটা এটাকে দি আছে। গো আগবাঢ়ি যাও। আৰু এইফালে আপোনালোকে ইটাসমূহ যে দেখিবলৈ পাইছে এইবিলাক খননত ওলাইছিল। চ' এইবিলাক বাৰু মই এটা ভিডিঅ'ত ভালকৈ দেখাম এদিন। এতিয়া পৰ্যটকৰ পৰা অলপ খবৰ লৈ আহোঁ বলকচোন বাৰু। তো ছাৰ আপোনালোকে ক'ৰ পৰা আহিছে? আমি আজি মানকাছৰৰ পৰা আহিলোঁ। মানকাছৰৰ পৰা। তো চাব পাৰিছে মানে আমাৰ ওচৰত বুলি আমি মানে গুৰুত্ব দিয়া নাছিল সূৰ্য পাহাৰক। তো ইয়াত মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে চাবলৈ। তো ছাৰ আপোনালোকে স্কুলৰ পৰা আহিছে? হয়। চ' আপোনালোকৰ ষ্টুডেণ্ট কিমান আছে মোটামুটি? আমি 71 আহিছোঁ। 71। টিচাৰ আমাৰ 11 জন আছে। 11 জন। চ' ছাৰ আপোনালোকৰ অভিজ্ঞতাটো যদি অলপ শ্বেয়াৰ কৰে আমাৰ লগত ভাল লাগিব বহুত। আমি ইয়াৰ আগতে যেতিয়া LP স্কুলত পঢ়িছিলোঁ তেতিয়া আমি এই পাহাৰবিলাকৰ নাম পাইছিলোঁ, কিন্তু আজি নিজ চকুৰে দেখা পোৱাৰ পিছত আচলতে ভাল লাগিল। যিটো প্ৰাকৃতিক চিনাৰী, সেই প্ৰাকৃতিক চিনাৰীত
আমি নথৈ আপ্লুত হৈছোঁ। কিন্তু আমাৰ ইয়াত ওচৰত নহয়তো, আমাৰ ইয়াৰ পৰা 5 ঘণ্টামান লাগে। 5 ঘণ্টা ৰাস্তা 5 আপোনালোকে ঘণ্টা অতিক্ৰম লাগে। কৰি আহিছে। ইমান সৰু সৰু ল'ৰা ছোৱালী আমি দেখিবলৈ পাইছো, সিহঁতে মানে ভাগৰ লাগে, মানে কিবা কয় নেকি? তথাপি সিহঁতে যেতিয়া আমি আলোচনা কৰিলোঁ তেতিয়া সিহঁতে মানি লৈছিলে। আৰু যিটো আমাৰ জনকল্যাণ হাইস্কুল পেফুলবাৰী বাজাৰৰ জ্ঞান যাত্ৰা আছে, আচ্ছা আচ্ছা আচ্ছা। আমি এই বিষয়ে যিবিলাক ল'ৰা ছোৱালীক দেখুৱাইছোঁ, সেইটো লৈ আমি সিহঁতক ৰচনা লিখিব লাগিব। সেই সিহঁতে আমি কেনেকুৱা অভিজ্ঞতা, মোৰ যিখিনি অভিজ্ঞতা মইতো পাইছোঁ, সিহঁতে আমাৰ আছে 2-এজন ষ্টুডেণ্টে হয়তো ক'ব পাৰিব। তো ছাৰজনৰ পৰা জানিলো, ছাৰৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে, ছাৰে বহুত ভাল পাইছে বুলি কৈছে। তো এইখিনিতে ময়ো ক'ব বিচাৰিছোঁ, ময়ো টিচাৰৰ ট্ৰেইনিং কৰি আছোঁ, দুদিন পিছত ময়ো শিক্ষক হ'ম চাগে। তো এনেকুৱা ষ্টুডেণ্ট লৈ যাব পাৰিম, আশা আছে, আপোনালোকে আশীৰ্বাদ কৰিব। তো ভণ্টি, তোমাৰ নামটো কোৱা? আশা হাজং। হা? আশা হাজং। আশা হাজং। আশা তো হাজং। তুমি যে আজি ইয়াত আহিছা, মানে ভাল লাগিছে না নাই? ভাল লাগিছে। ভাল লাগিছে ন? চ' তোমাৰ নামটো কি আছিল ভণ্টি? দিয়াৰাণী হাজং। দিয়াৰাণী হাজং। ঘৰ ক'ত তোমাৰ? ধানুৱা গাঁও। ধন্যবাদ। তো আপোনালোকে চাব পাৰিছে, আপোনালোকে আহক, মানে ষ্টুডেণ্ট লৈ আহক, বহুত কিবা ইয়াত শিকিব লগা আছে ন ছাৰ? হয়, নিশ্চয় বহুত কিছু শিকিব লগা আছে আমাৰ ইয়াত। তো এইখিনিতে ধন্যবাদ জনাইছোঁ ছাৰক, মানে ছাৰে এইখিনিতে আমাক বহুত সময় দিছে, মানে ফুৰিব আহি যিখিনি সময় দিছে তাৰ বাবে ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আমি আমাৰ ইয়াত যিহেতু 9-10ৰ আমাৰ ল'ৰা ছোৱালী আছে, সকলো সময়তে দেখা পাইছোঁ আমি যে প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়, প্ৰাকৃতিক সম্পদ বিষয়ে ৰচনাবিলাক আহি আছে। ইয়াৰ ওপৰত ভিত্তি কৰি সিহঁতৰ বহুতখিনি সহায় হ'ব। আৰু ৰচনাও লিখিব দিব। ৰচনা আমি লিখিবলৈ দিম। ঠিক আছে, বহুত ভাল লাগিল ছাৰৰ লগত মিলি। আচ্ছা, তোমালোককো ধন্যবাদ। চ' আজি মানে ইয়াত পিকনিকৰ স্পটটো কেনেকুৱা সেই বিষয়ে অলপ ধাৰণা দিলোঁ। অহা এটা ভিডিঅ' বনাম, তাত ইয়াৰ ইতিহাসৰ বিষয়ে কিছু কথা জনাম। চ' আগলৈ চাই